So hi everyone, welcome back to my channel Smart Ideas with Ipshita. So friends, मैं एक नতুन वीडियो लमा आपनालोक সকলোকে বহুত স্বাগতম জনাইছো. So friends, আজি আমাৰ কাৰণে এটা স্পেশাল দিন হৈছে. আমি আজি মন্দিৰলৈ যাম. So please ভিডিওটো স্কিপ নকৰিব, এন্ডিংত স্কিপ কৰিব আৰু ভিডিওটো অন ৰাখিব আৰু চাই থাকিব, তেতিয়া আপোনালোকে ভিডিওটো কি হ'ব গম পাব. So আশা কৰিছো আপোনালোক সকলোৱে মোৰ সম্পূৰ্ণ ভিডিওটো চাই ভাল পাব আৰু যদি চাই ভাল পাব তেনেহ'লে লাইক কমেণ্ট আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব. তো ফ্ৰেণ্ডছ বলক এতিয়া আমি যাওঁ, লেটছ গো. So friends, এয়া আমাৰ ঘৰৰ গণেশ মন্দিৰত নৈবাদ দি প্ৰথমতে ৰাতিপুৱা সেৱা কৰা গৈছে. Friends, এতিয়া আমি যাই আছো. আগৰ ফালে মা আৰু দেউতা বহিছে ফ্ৰেণ্ডছ. ফাৰ্ষ্ট এতিয়া আমি লেণ্টাপিতা মন্দিৰত সোমাইছো আমাৰ ঘৰৰ কাষতে. So friends, এতিয়া আমি সেৱা কৰো. যেতিয়া আমি লেণ্টাপিতাৰ পৰা আহি আৰু যাই আছো, কিন্তু আমি কলৈ যাই আছো এইটো মই আপোনালোকক নকওঁ. আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, এণ্ডলৈকে চাই থাকিব, তেতিয়াহে গম পাব যে ভিডিঅ'টোত কি হ'ব. নেক্সট এয়া আমি আহিছো হাজো গণেশ মন্দিৰত. আমাৰ সেৱা কৰা হ'ল, আমি সেৱা কৰি আহিলোঁ আৰু এইটো চাইডেদি মই আপোনালোকক দেখাইছোৱে, এইফালে কামেশ্বৰ মন্দিৰ আছে. So friends, মন্দিৰৰ পৰা আহি এতিয়া আমি অলপ খাব সোমাইছোঁ. ফ্ৰেণ্ডছ, এতিয়া আমি খাই লৈ আহি আমাৰ মামাহঁতৰ ঘৰত সোমাই যাওঁ. এইটো হৈছে আমাৰ মামাহঁতৰ ঘৰ. ফ্ৰেণ্ডছ, আমি এতিয়া মামাহঁতৰ ঘৰত অলপ বহি আছো. আৰু এইটো হৈছে আমাৰ মামা. হাই কৈ দিয়া মামা. ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰ আহি পালোঁ. মন্দিৰলৈ যাই বহুতে ভাল লাগিল, ফুৰিবলৈ যাই বহুত বেছি ভাল লাগিল, কিন্তু ভিডিঅ'টো এতিয়া এণ্ড হোৱা নাই দেই. চ' প্লিজ ডোন্ট স্কিপ দ্য ভিডিঅ', ৱাচ টিল এণ্ড. Okay friends, so let's see what's happened in the evening. So friends, মই মা আৰু দেউতাৰ কাৰণে সৰুকে এনে চিম্পল কাৰ্ড বনাই আছো.